হৈছে তোৰ কান্দি আছচোন এইকেইদিন দিন দি 2-3 দিন মানুহ লক্ষ্য কৰিছোঁ কান্দি থাকবা ধৰছচোন কি হৈছে তোৰ বিয়া পাতবা মন গৈছে চবে মোৰ বন্ধুবিলাকৰ গাৰ্লফ্ৰেণ্ড লৈ কিনে বিয়া পাতবা ধৰছি ঘূৰবা ধৰছি চালা মোৰ বিয়া হ'ব না কেতিয়াবা বা ই দেখোন বহুত ডাঙৰ হৈ গ'ল বহুত কথা ক'ব পৰা হৈছেচোন তলে তলে বেয়া বদমাছ হৈ যায় আছেচোন আজি কি হয় কি কথা জানে আজি চাই ল কিমান বেয়া কথা জানে ভাতকেইটা চুইচটো বন্ধ কৰকচোন ৰেগুলেটৰটো চিলিণ্ডাৰৰ ৰেগুলেটৰটো বন্ধ কৰক ই আজি বহুত কথা কৈ আছেচোন অলপ শুনো এটা দুখৰ কথা আজি ভালকৈ শুনি লওক দিয়া বাবা কোৱা আজি মনৰ কথাবিলাক কৈ দিয়া তুমি কৈ দিয়া মোৰ আগত একো নহয় দিয়া কোৱা মোৰ চব বন্ধুৱে গাৰ্লফ্ৰেণ্ড পাইছে চালা মোক কোনো ছোৱালী ভালে নাপায় মোৰ বিয়া কেনেকৈ হ'ব কলেজ স্কুলতো মোৰ লগৰকেইটাই অকল বেষ্ট ফ্ৰেণ্ড বনাই থৈ দিছে চালা ফ্ৰেণ্ডজনৰ মাজত সোমাই থৈ দিছে চালা দেই কোনো ভালেই নাপায় মোক মোৰ বিয়া কেনেকৈ হ'ব মোৰ পাপা কেনেকৈ হ'ম হ'বাতো বাবা তোমাকো কোনোবাই ভাল পাব তুমি বিয়া হ'বা তেতিয়া বিয়া পাতিবা কিন্তু এতিয়া তোমাৰ বয়স হোৱা নাই ন মোক কোনেও ভাল নাপায় তুমি পাপাক পচন্দ কৰা কাৰণে তোমালোক দুটাৰ বিয়া হ'ল কিন্তু মোকতো কোনেও ভালে নাপায় মোৰ বিয়া কেনেকৈ হ'ব মোৰ পাপা কেনেকৈ হ'ম ছোৱালীয়ে ল'ৰা ছোৱালী জন্ম দিয়ে যদি কোনো ছোৱালীয়ে মোক ভাল নাপায় মোৰ পাপা কেনেকৈ হ'ম কুকুৰ চালা স্কুলত যাই কিনে তোক এইবিলাক শিকিছ তোক কোনে শিকাইছে এইবিলাক বেয়া কথা হা চোৰৰ বাচ্চা চালা মুখেদি বেয়া ভাষা ওলাব নোখোজো কিন্তু তোক এনেকুৱা বেয়াকৈ গালি দিব মন যায় এইবিলাক শিকিছে স্কুলত ইমান পইচা টকা খৰচ কৰি স্কুলত মই এইকাৰণে পঢ়াইছোঁ তোক এইবিলাক শিকাবৰ কাৰণে হা ক'ত শিকিছ তই এইবিলাক স্কুলততো নিশিকাই ক'ত শিকাইছে তোক এইবিলাক ক'ত শিকিছ তই কুকুৰ মোবাইলত চোন কৈ থাকে এইবিলাক দি থাকে ধুনীয়াকৈ একো নকয়চোন মাক বিলাকে তুমিয়ে মাৰছা যি কিমানবাৰ কৈছোঁ তোক এইবাৰ লাষ্ট ৱাৰ্ণিং দিছোঁ ইয়াৰ পিছত যদি তই এইবিলাক ছ'চিয়েল মিডিয়া ফেচবুক ইনষ্টাগ্ৰাম ইউজ কৰ ন চাবি কিন্তু হাত ভৰি ভাঙি থৈ দিম বুজিছ লাষ্ট ৱাৰ্ণিং দিছোঁ তোক এইবিলাকত ভাল বস্তু কম থাকে বেয়া বস্তু বেছি থাকে বুজিছ না এইবিলাক বস্তু নাচাবি বুজিছ না তহঁতৰ বয়স এতিয়া খেলা ধূলা কৰা পঢ়া শুনা কৰাৰ বয়স এইবিলাক উল্টা পাল্টা পাপা হোৱাৰ কথা গাৰ্লফ্ৰেণ্ড বনোৱাৰ কথা বিয়া পাতা চিন্তা কৰিব বয়স হোৱা নাই তোৰ এইবিলাক আল্টু ফাল্টু কাম কৰি চাই কিনে সময় নষ্ট নকৰিবা আৰু এইবিলাক কোনে বা আপলোড দিয়ে কোনে বা এইবিলাক কাম উল্টা পাল্টা কাম কৰে এই সৰু ল'ৰা ছোৱালীবিলাকৰ এইবিলাক ভিডিঅ' আপলোড কৰি ফেমাছ হোৱাৰ কাৰণে দুটামান ভিউজ পোৱাৰ কাৰণে ফেমাছ হোৱাৰ কাৰণে এইবিলাক উল্টা পাল্টা আপলোড কৰে মান ইজ্জত ধ্বংস কৰি দিছে দেই সৰু ল'ৰা ছোৱালীয়ে খেলা ধূলা পঢ়া কৰা হয় মোক বেলেগৰ দলে বুলি নহয় বুজিছ না বেয়া মাৰ দিম এইবিলাক উল্টা পাল্টা কথা পাতিলে হাত ভৰি ভাঙি থৈ দিম ভালদৰে পঢ় আৰু খেলা ধূলা কৰ এতিয়া তোৰ বয়স এইবিলাক উল্টা পাল্টা কাম নকৰিবি এইবিলাক উল্টা পাল্টা বস্তু নাচাবিও আৰু এইবিলাক কথা নকবিও আৰু ছেকেণ্ড টাইম বেয়া দগৰা মাত দিম নহ'লে